গাইজ কি খবৰ মই অভি আপোনাক সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'লৈ। তো গাইজ মানে গাইজ এতিয়া বিশাললৈ যাবলৈ ওলাইছোঁ। এই সিদিনাখন যে বিশাললৈ গৈছিলোঁ দুইমইনা কাপোৰ কিনি দিবলৈ, তাত মানে তাৰ লং পেণ্টটো দুইমইনা লং পেণ্টটো কিনি অনা লং পেণ্টটো অলপ সৰু হ'ল, তাৰ কাৰণে সেইটোকে আকৌ এক্সচেঞ্জ কৰিবলৈ যাওঁ বিশাললৈ ওলাই। এইটি লং পেণ্টটি পুৰা ভিৰ হৈ আছে ৰাস্তাটোত, মানে সেইকাৰণে মই ৰখি আছোঁ। Oh shit! No! অকণমান বেক কৰি দিয়কচোন। আমাৰ ইয়াত মানে ফ্লাইঅভাৰ বনাই আছে, সেইটো কাৰণে এনেকুৱা জাম হৈছে। এইফালৰ এইটো চাইডৰ ৰেল গেটখন বন্ধ, আমাৰ ৰুমৰ আগৰ ফালৰ গেটখন পুৰা মানে জাম হৈ যায়। अच्छा ठीक है। আজি বতৰটো মানে ঠাণ্ডা আছিলে, সেইকাৰণে আহি আকৌ ভিৰ পাই গ'লোঁ। মানে আজি মেট্ৰিক পৰীক্ষা আছে চাগে, সেইটো কাৰণে পূৰা ভিৰ হৈছে। তো গাইজ বিশাল আহি পালোহি আৰু। 1 hour later. তো গাইজ বিশালৰ পৰা আহিলোগৈ। এইটো পেণ্টটো এক্সচেঞ্জ কৰি লৈ আহিলোঁ, সোণমইনা ভাগৰ পেণ্টটো। যিখনহে জাম লাগিলে, এফালে ট্ৰেইনখনো আহিলে, আকৌ তাৰপিছত অলপ আগত গৈছোঁ, আকৌ তাত স্কুলত মেট্ৰিক পৰীক্ষাও আছে। যিহে জাম গাইজ টাউনখনত আজি। তো গাইজ সৰিয়হ ফুল ফুলিছে বুলি কৈছিলোঁ যে, এইখিনি লাইখিনি উঘালি, লাই গুটিৰ কাৰণে এইখিনি উঘালি লৈ পাপাই আৰু উঘালিব আছে বাৰু। এইখিনি এফালৰ গুটিখিনি, এইখিনি বৰ লাইৰ গুটিখিনি উঘালিবলৈ আছেই। ওলালে 3 hours later. তো গাইজ এতিয়া ৰুমৰ ডিউটিৰ পৰা আহি পালোঁ ৰুমলৈ। এয়া তো গাইজ এতিয়া ভাত পানী খাই আজৰি হ'লোঁ। তো আজিৰ ভিডিঅ'টো ইমানখিনি আছিলে। ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব। আৰু লগতে মোৰ চেনেললৈ নতুনকৈ কোনোবা যদি আহিছে, আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আৰু যদি আপোনালোকে ভিডিঅ'টো ভাল পাইছে তেতিয়া লাইক কৰিব, কমেণ্ট কৰিব। আৰু যদিও বেয়া পাইছে তথাপিও লাইক আৰু কমেণ্ট কৰিব। গাইজ কি খবৰ মই অভি আপোনাক সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'লৈ। তো গাইজ ডিউটিৰ পৰা আহি পালোহি এতিয়া।